हेलो फ्रेंड्स की खबर সকলোৱে আশা কৰো সকলো ভালে আছে। আজি আমি আহিলো ৰামপুৰ ঘাট অৰ্থাৎ ওয়েষ্ট বেংগলৰ মা তাৰা মন্দিৰ চাবলৈ। ভাবিলো আপোনালোককো দেখুৱাও। এইটো ট্ৰেইন ষ্টেচন হয় ৰামপুৰ ঘাটৰ। আমি গৈ থাকো মা তাৰা মন্দিৰ চাবলৈ। আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে। ৰামপুৰহাট ৰেলৱে ষ্টেচনৰ পৰা 9 কিলোমিটাৰ দূৰত আছে মা তাৰা মন্দিৰ। আমি এতিয়া অটোত আহি আছো। এইটো ৰামপুৰত গলে গৈছো আমি আগুৱাই গলো মা তাৰা মন্দিৰ। গাড়ীৰ পৰা নিমিলে বাছ। আপোনালোকে যদি আহিব বিচাৰে তেনেহলে আহিব পাৰে। ৰামপুৰহাটৰ পৰা বেছি দূৰ নহয়, 20 মিনিট লাগে। মাৰ প্ৰসাদখিনি লৈ ললো আমি। এতিয়া লাইনতে থিয় হৈ আছো 2-3 ঘণ্টা। আজি ভিৰ বহুত। দেখিছে আপোনালোকে কিমান ভিৰ। আহি মেইন গেট পাইছো আমি। ইয়াৰ পৰা বেছি দূৰ নালাগে আৰু যাবৰ বাবে। এইটো মেইন মন্দিৰটো হয়। ইফালেও লাইন এটা আছে, ইফালেও। ইয়াতে ছাগলী বলি দিয়া হয়। ছাগলী বলি দি আছে ইয়াতে। আমি যেই টাইমটা পুরীতে বলছিলাম ওখানে দিত মায়ের ওখানে মন্দিরেও যা আছে সেই দিকে এতিয়া আৰু ভিডিঅ'টো বহুত দীঘল নকৰো। এতিয়া আমি গৈ থাকো। এতিয়া আমি আহি আছো মন্দিৰ দৰ্শন কৰি।